Ye Karbi Anglong pen laso lun ke anun preng ka chipiu ne tangga poisa ka chipiu ne joine pen nang to bhan benga sorang pe siksak dopik lo laso na pe siksak se dejia phan laso nang to bhan abatai batai na pe siksak se dejia phan tangga poisa na tum chitu ne derlo laso ka chitu ne pen joine na pe siksak se dejia phan pini na to phan Dr. Himanta Biswa Sarma kejapona sarkar pen na to bhan pini Jugen Mohon alangli banglo birasing leng kahai dolo dorsing rohang kahai dolo laben ke Karbi Anglong Autonomous Council tum tim Karbi Anglong claim ra pek MEC kahai pitum pen na to bhan pini ake jo pen tangka poisa suri ingkoi pen chenglok mane yo se suri ingkoi apreng dolang klongte suri ingkoi bini tangka na to bhan ang woi pipo mane ke suri na kep dolang klongte suri ke na kep tangka na to bhan ang woi pipo mane ke suri ke posi dolang klongte suri ke pho tangka na to bhan ang woi pipo lasi lahai awar sai ki pipo moben bidasing leng kahai tham loke kuti suri sihini kali kuti krehinia tangka suri krehinia tangka Assam government atung nang tu pipo ke joy pe nang tuma preng pham lason kama tha Assam det kali Karbi Anglong det kali Bharat Anglong along apreka state along avela thek long lela lun join pen bengalong pen preng gitu pi sarkar si gitu pi etu দুখিয়া যিবিলাকৰ দুখিয়া বিপিএল ফেমিলি বিলাকৰ কাৰণে আমাৰ চৰকাৰে এটো চিন্তা চৰ্চা কৰিছে বিনামূলীয়া যিবিলাকক ট্ৰিটমেন্ট কৰিব সুবিধা সেইবিলাকক সুবিধা দিব নিজে ধন্য মানিছো আপোনালোকৰ আজি এই শুভ মুহূৰ্তত আজি এই মহিলাসকলৰ আই মাতৃসকলৰ তেওঁলোকৰ আৰ্থিক সচ্ছলতা তেওঁলোকৰ সমস্যাত জড়িত হৈ থকা এই পৰিৱেশটো আমি নিৰাময় কৰিবৰ কাৰণে অসম চৰকাৰৰ মাননীয় দক্ষ মন্ত্ৰী অসমৰ সকলো শ্ৰেণীৰ ৰাইজৰ প্ৰিয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি এখন আইন প্ৰণয়ন কৰিলোঁ MFI আপোনালোকে জানে মাইক্ৰ' ফাইনেন্সৰ এখন আইন 2020 চনত প্ৰথম 21 চনত প্ৰথম চৰকাৰ হৈ প্ৰথম কেবিনেটত এখন আমি বাজেটত পাছ কৰিছিলোঁ আজি সেই আইন অনুসৰি আমি আজি এই আই মাতৃসকলৰ যি দ্বিতীয় কিস্তি ধন বিভিন্ন সৰু সুৰা বেংকবিলাকৰ পৰা বেংক প্ৰতিষ্ঠানৰ পৰা আপোনালোকে যেনেকৈ বন্ধন বেংক এনেকুৱা ধৰণৰ বেংকৰ পৰা যি লোন লৈছিল এই লোনটো কোভিড পৰিস্থিতি হওক বা অন্যান্য কাৰণত ঘূৰাব নোৱাৰাৰ কাৰণে আমাৰ আই মাতৃসকলে বিভিন্ন সমস্যাত ভুগিছিল আৰু চৰকাৰখনে নিৰ্বাচনৰ আগমুহূৰ্তত আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া মিটিঙত নিৰ্বাচনী প্ৰচাৰ চলাইছিল তেওঁ ভাষণত কৈছিল যে আই মাতৃসকলৰ এই মাইক্ৰ' ফাইনেন্সৰ পইচা চৰকাৰ অহাৰ লগে লগে ঘূৰাই দিম সেই অনুসৰিয়ে প্ৰথম কিস্তি আমি প্ৰায় 9 লাখ মহিলাক 25,000 পৰ্যন্ত আমি চেক প্ৰদান কৰি তেখেতক সকাহ দিয়া হ'ল আৰু দ্বিতীয় কিস্তি আজি তাৰিখত আমি অসমত প্ৰায় 94,117 গৰাকী মহিলাক এই দ্বিতীয় ফেজত আমি বিতৰণ কৰিবলৈ গৈ আছোঁ প্ৰায়বিলাক জিলাত এই বিতৰণৰ কাৰ্যসূচী চলি আছে আৰু মই আজি তাৰিখটোত আমাৰ এই কাউন্সিলৰ CM আপোনালোকৰ সকলোৰে প্ৰিয় নেতা ডক্টৰ তুলিয়াম ৰমহাং ডাঙৰীয়াই সময় দিয়া অনুসৰি মই আজি আহি উপস্থিত হৈছোঁ আৰু এটা বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক তেখেতক ঠিক প্ৰদান কৰিবৰ বাবে মই আমাৰ মুখ্য অতিথি আৰু আমাৰ মন্ত্ৰী মহোদয় আজি কাৰ্বি আংলঙৰ কাৰণে দিনটো বৰ আনন্দৰ দিন আমি মাইক্ৰ' ফাইনেন্সৰ MFI স্কিমৰ দ্বিতীয় ফেজৰ আমি ইয়াতে আই মাতৃসকলৰ চেক বিতৰণৰ এইটো অনুষ্ঠান আমি ইয়াতে সৰ্বমুঠ 428 গৰাকী
নাৰী মাতৃ ছেকেণ্ড ফেজত আমি চেক বিতৰণ কৰিছোঁ। প্ৰথম ফেজত আমি 6,000 বিতৰণ কৰা হৈছিলে 25,000 পৰ্যন্ত। আজিৰ তাৰিখত আমি 20,000 পৰ্যন্ত তেওঁলোকৰ এই ঋণ পৰিশোধ কৰিবৰ কাৰণে 89 ডেইজত যিসকল ফেইল আছিল সেইসকলক আমি ৰেগুলাইজ কৰিবৰ কাৰণে এইটো অসম চৰকাৰৰ দ্বিতীয় কৃষ্টিৰ মাইক্ৰ' ফাইনেন্সৰ সকাহ আৰু উদগনি এইটো অনুষ্ঠান। আমি তেওঁলোকক আমি ভৱিষ্যতে চিভিলটো ভাল কৰি দিয়া হৈছে। বেংকৰ পৰা আকৌ তেখেতসকলে লোন ল'ব পাৰিব। আৰু তৃতীয় কেটেগৰীত যিখিনি থাকিব সেইসকল তেওঁলোকে একেবাৰে পে'মেণ্ট কৰিব নোৱাৰা অৱস্থা হৈ গ'ল আৰু সেইখিনি আবেদন কৰিব চৰকাৰলৈ পৰ্টেলৰ যোগেদি আৰু তেওঁলোকক চৰকাৰে বিবেচনা কৰি সেইখিনি তেওঁলোকক মুক্তি দিব। গতিকে এইটো অসম চৰকাৰৰ যোৱা 21 চন নিৰ্বাচনৰ পূৰ্বে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী বৰ্তমানৰ আমাৰ নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি কথা দিছিল সেই কথাৰ মতে কাৰ্যকৰী ৰূপ লৈছে। প্ৰতিটো কথাই আখৰে আখৰে পালন কৰা আছে এইখন চৰকাৰৰ দিনত। আৰু মহিলাৰ কাৰণে সবলীকৰণৰ কাৰণে লোৱা পদক্ষেপবিলাক যথেষ্ট এইখিনি কাৰ্যকৰী কৰা হৈছে। মহিলাসকলৰ হাতলৈ পইচা আহিব লাগে, তেওঁলোকে আৰ্থিকভাৱে সচ্ছল হ'ব লাগে। মহিলা যিহেতু তেওঁলোকে সমাজখন গঠন কৰে, নিজৰ সতি সন্তানক ভাল মানুহ কৰি গঢ়িব লাগে। আমি জানো মাৰ্ডাৰ ইজ দ্য ফাৰ্ষ্ট টিচাৰ অফ আ চাইল্ড। গতিকে তেওঁলোকে মাতৃসকলৰ যাতে কোনো অশান্তি নাথাকে, কোনো সমস্যাত ভুগিলা নহয়, সেইকাৰণে চৰকাৰ খুব যথেষ্ট সজাগ এই ক্ষেত্ৰত মহিলাসকলৰ ক্ষেত্ৰত। গতিকে যিকোনো আঁচনি আমি মহিলাসকলৰ কাৰণে অৰুণোদয় হওক, ইণ্ডিয়া মিৰিয়ে হওক, অন্নপূৰ্ণা আঁচনিয়ে হওক যাতে সঠিকভাৱে ৰূপায়ণ হয় আমি চৰকাৰে চকু দিওঁ, যাতে মহিলাসকলে কোনো অভাৱ সন্মুখীন হ'ব নালাগে। এইবিলাকে কাৰ্বি আংলং জিলাত সঠিকভাৱে ৰূপায়ণ হৈ আছে। আৰু কাৰ্বি আংলং জিলা আজি যথেষ্ট অসমৰ ভিতৰতে এখন ভাল জিলা, য'ত আজি যথেষ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ গঢ় লৈ উঠিছে, শান্তি ঘূৰি আহিছে। আমাৰ ইয়াত উন্নয়নৰ দিশ এতিয়া ধাৱমান হ'ব। গতিকে আমি ভাবোঁ যে কাৰ্বি আংলং জিলাখনে এতিয়া টুৰিষ্ট এটেকৈ আমাৰ বিভিন্ন পৰ্যটকসকলে ইয়াতে আহক, ইয়াৰ আৰ্থিক সচ্ছলতা হওক আৰু যিমানবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ আমি বনাবলৈ ঠিক কৰিছোঁ, ভেটেনেৰি কলেজে হওক, মেডিকেল কলেজে হওক, ডিগ্ৰী কলেজে হওক, এতিয়া ফ্লাইঅভাৰ হ'বলৈ গৈ আছে সুন্দৰকৈ। গতিকে এইবিলাকে অহা যে PMGSYত আমি ৰাস্তা ধৰিছোঁ, RIDF ধৰিছোঁ। গতিকে খুব সোনকালে ইয়াৰ সমস্যাবিলাক সমাধান কৰাত অসম চৰকাৰৰ যথেষ্ট ইণ্টাৰেষ্ট দিছে। আৰু আমাৰ ইয়াৰ তুলিয়াম ৰহমান ডাঙৰীয়া তেখেতে যথেষ্ট কৰ্মৰত ব্যক্তি, তেখেতে CM আৰু ইয়াৰ বিধায়কসকল, MSC EMসকল আটাইসকলে আন্তৰিকতাৰে এই কাৰ্বি আংলংখনৰ উন্নয়নৰ কাৰণে কাম কৰি আছে। মই ACD মিনিষ্টাৰ হিচাপে, গাৰ্জেন মিনিষ্টাৰ হিচাপে মাজে মাজে আহি মুখী মাৰি কামবিলাক চাওঁ, মই আনন্দিত হওঁ আৰু মাননীয় মুখ্যমন্ত্ৰীক কথাবিলাক ৰিপৰ্ট কৰোঁ। মাননীয় মুখ্যমন্ত্ৰীসকলে ভাল পায়। গতিকে মই ভাবোঁ আজিৰ পৰিৱেশত কাৰ্বি আংলং জিলাখন এখন নতুন জিলালৈ পৰিৱৰ্তনৰ এক নতুন গতিত আগমন হৈছে আৰু ই জনসাধাৰণক গৈ তুলিছে। এতিয়া 20,000 পৰ্যন্ত 428গৰাকী, কোনোবাই সেই 89 ডেইজত যিটো তেওঁ আছিল বা পে'মেণ্ট দিবলগীয়া, কোনোবাই 20,000, কোনোবাই 19,000, কোনোবাই 14,000। কাৰোবাৰ যি লোন কম লয় তেওঁৰ প্ৰিমিয়ামটো কম হয়, যি লোনটো বেছি লয় তেওঁৰ প্ৰিমিয়াম বেছি হয়। সেই পইচাটো আমি দিছোঁ এইটো সকাহ আৰু উদগনি আঁচনিৰ জৰিয়তে, বা তেওঁলোকক সকাহো দিছোঁ পইচাটো দি। আৰু ভৱিষ্যতে তেওঁলোকৰ মই কৈছোঁ চিভিলটো ভাল কৰি দিয়া হ'ল। এই 428গৰাকী মহিলা আকৌ বেংকৰ পৰা লোন ল'ব পাৰিব। আমি আজি 60 লাখ টকা ইয়াতে বিতৰণ হৈছে।